बरिखादङा आरसिथलाव फाग्लादिया दैमानि हा खुरखानायखौ नायगिदिंहैदों मन्त्रि उरखावग्रा ब्रह्मआ। फाग्लादिया दैमानि रुगुङा रायजो जाबोनाय बागानपारा बियाबनि बरिखादङा आरसिथला ओनसोलाव बोसोरफ्रोमबो दैज्लां बोथोराव फाग्लादिया दैमानि दैबानाजों गोबां हा गिसिखानाय जाथाया जाबोबाय थाबोदों। गोबांनि गायग्रा बारि बागानफोरा दैमानि दै सौखानायजों हा गिसिखानायजों सिलिंखार जाबोगासिनो दं। बेखौ होबथानो राहाजों माखासे सान सिगांनिफ्रायनो हलाफारनिफ्राय लानानै साहा 13 किल'मिटार माथावरि होना बस्था जाबनाय हाबाफारिया सोलिगासिनो दं। बेनिनो आद्रा थाबावनाय जायगा बरिखादङा आरसिथलखौ दैमानि दै सौखानायजों हा गिसिखानायजों सिलिंखार जानाय जायगाखौ नायगिदिंनायजों लोगोसे गामिनि सुबुंफोराव सुखु दुखु खौरां लानानै थाबैनो राहा लानो खोथा होलाङो मन्त्रि उरखावग्रा ब्रह्मआ। बरिखादङा आरसिथला फाग्लादिया दैमानि हा खुरखानायखौ नायगिदिंहैनायाव मन्त्रि उरखावग्रा ब्रह्मजों लोगोसे बिटिआरनि बुंथिगिरि खाथिराम बर'आबो बाहागो लादों। মই আমাৰ খাতিৰাম বড়ো ডাঙৰীয়াই মোক জনোৱাৰ লগে লগে মই আহিছোঁ। আহি পেলাই দেখিছোঁ যে ইয়াত গৰাখহনীয়া হৈছে। যোৱাবাৰো মই আহিছিলোঁ আৰু ইমিডিয়েট একশ্যন লৈ পেলাই পাৰ্কোপাইন দি কলিতা চোপা এইটো এই বছৰ অন্তত একো ক্ষতি হোৱা নাই। তো এইটো আৰচিথল বুলি যিটো বৰিখাদঙা ইয়াত আকৌ নতুন ইৰ'শ্যন আৰম্ভ হৈছে। ইয়াত বিভিন্ন কাৰণ এই অঞ্চলত এটা মথাউৰিও দিয়া হ'ল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা। সেই সময়তো মই আমাৰ খাতিৰাম বড়োৱে কোৱাৰ কাৰণে মই লিখি দিছিলোঁ পীযুষ হাজৰিকাক ইয়াত মথাউৰি লাগে আৰু পীযুষ হাজৰিকাই এইটো চেংচন কৰিও দিছে। মথাউৰি বনি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। 13 কিলোমিটাৰ মথাউৰি। ইয়াত যিটো পাৰ্কোপাইনৰ প্ৰয়োজন হয় সাময়িকভাৱে এইটো অন্তত এই বাৰিষাৰ ছিজনত যাতে ইৰ'শ্যন আকৌ নহয়, পাৰ্কোপাইন দি পেলাই এইটো ৰক্ষা কৰিব লাগে। তাৰ কাৰণে মই এইমাত্ৰ ইয়াৰ পৰাই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকাৰ লগত কথা পাতিলোঁ। তো আজিৰ ভিতৰতে এইটো নিৰ্দেশ দিব। বিভাগীয় যিটো অফিচাৰসকল আছে, ইঞ্জিনিয়াৰ আছে, ৱাটাৰ ৰিচোৰ্চেছৰ ইঞ্জিনিয়াৰ, তেওঁলোকক তেওঁ নিৰ্দেশ দিব। এতিয়া সোনকালে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে তেওঁ মোক প্ৰতিশ্ৰুতি দিছে। এইটো ছাৰ্ভে কৰিব আমাৰ নাই। 13 কিলোমিটাৰটো এতিয়া বনি আছে, এইটো নতুন নহয়, মথাউৰিটো হৈ আছে। এইটো একেবাৰে হলা পাৰৰ পৰা কদমতলা হলা পাৰৰ পৰা বড়োচোপালৈকে এইটো অলৰেডি হৈ গ'ল। যোৱা বছৰতে পীযুষ হাজৰিকা নিজে আহি পেলাই বনাই আছে। এইটো কিন্তু সেইটো একজেক্টলি মই ফিগাৰটো নাজানো, ডিপাৰ্টমেণ্টে জানিব। 13 কিলোমিটাৰৰ মাথাউৰি আৰু পীযুষ হাজৰিকাই নিজে আহি পেলাই এইটো ছাৰ্ভে কৰি পেলাই চেংচন কৰি গৈছে। আৰু মই তেতিয়া লিখিতভাৱে ৰিকমেণ্ডেশ্যন এটা দিছিলোঁ যে যিহেতু মোৰ বিভাগ নহয়, বেলেগৰ বিভাগ, এইটো কৰিব লাগে বুলি। তেখেতে মই ৰিকুৱেষ্ট কৰাটো ৰাখি পেলাই মোক জনায়ো দিছে যে মই চেংচন কৰিলোঁ। কিন্তু ইয়াত সমস্যাবিলাক নতুন আহি গৈছে। ইয়াত বহুত ধৰণৰ সমস্যা ৰাইজে কৈ আছে। ইয়াত কাউন্সিলৰ তৰফৰ পৰা অলপমান পদক্ষেপ ল'ব লাগিব, যেনেকৈ শিল বালু যিটো ফাটৰ এইবিলাকৰ মহল তহল আছে, মহলৰ দ্বাৰাও বহুতখিনি সমস্যা সৃষ্টি হোৱা বুলি ৰাইজে এটা অভিযোগ দি আছে। মই ভাবোঁ যে আমাৰ ফৰেষ্ট বিভাগ BTCৰ পৰা তাত এটা তদন্ত কৰিব আৰু ব্যৱস্থা ল'ব বুলি মই ভাবোঁ। পাৰ্কোপাইনৰ দ্বাৰা সম্পূৰ্ণ প্ৰটেকশ্যন দিব পৰা নাযায়, কি উন্নত ধৰণৰ পাৰ্কোপাইন হ'লে এটা টেম্পৰাৰী এটা মিজাৰ, আৰু কেতিয়াবা ক'ব নোৱাৰি যে নদী কষ্টটো চেঞ্জ হৈ যায়। এই বছৰত সেইফালে আহিছে। তো পাৰ্কোপাইন দি পেলাই মানে কিছু সময় যদি আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ, নেক্সট ইয়াৰ যদি ৰিভাৰ কষ্টটো চেঞ্জ হৈ যায়। আৰু ইয়াত পাৰ্মানেণ্ট কিবাৰ কাৰণে ইনডাইৰেক্ট ডাইৰেক্ট বহুতখিনি মিজাৰ লাগে। এনেকৈ নহয় যে য'ত ইৰ'শ্যন হৈছে তাত ইম্বেংকমেণ্ট দিলেহে মানে এইটো প্ৰটেকশ্যন হৈ যাব, সেইটোও নহয়। এইটো অলপমান ষ্টাডি কৰিব লগা আছে। আৰু মথাউৰি ক'ত দিব লাগে, মথাউৰি আকৌ লাগে। আৰু এইখিনি মথাউৰিয়ে অসম্পূৰ্ণভাৱে যিটো আছে কোন পইণ্টৰ পৰা কোন পইণ্টলৈকে কাদঙা বড়োচোপাৰ পৰা এইটো আমাৰ নতুনকৈ যিটো দলং বনাই আছে নয়াবস্তি খৈৰাণীলৈকে এই মানে বড়োচোপাৰ পৰা খৈৰাণীলৈকে যিটো মথাউৰি লাগে, এইটো এটা প্ৰপ'জেল আছে। এইটো কেতিয়া চেংচন হয় তাৰ কাৰণে মই নিশ্চয় কাম কৰিম আৰু ব্যৱস্থা ল'ম। এতিয়া মানে আমাৰ 25 নং বাগানপাৰা সমষ্টিত আপোনালোকে সকলোৱে জানে যে
দুয়ো পাৰত মানে নদী আছে সমষ্টিৰ পূব পাৰত পাগলদিয়া নদী আৰু সমষ্টিৰ পশ্চিম পাৰত দিৰং নদী তথা মৰা পাগলদিয়া নদী শেহতীয়াকৈ ইয়াত যি এটা বান এই বানৰ সময়ত আমাৰ এফালে যি বৰিকাডুঙা আৰচিতল যোৱাবেলি কলিতা চোপা আছিলে বৰিকাডুঙা কলিতা চোপা এইবাৰ বৰিকাডুঙা আৰচিতল এইখিনিত যি মানে পাগলদিয়া নদীত গৰাখহনীয়া খুব বেছিকৈ হৈছে আমাৰ তাত তিনিটা ঠাইত হৈছে দিৰং নদীত বুগলামাৰী গৈবাৰী আৰু খখলাবাৰী আকচিয়া বড়োচোপা এই তিনিটা জাগাত হৈছে আৰু আজি ইয়াত আমাৰ অসমৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এই আৰচিতললৈ আহিছে আৰু নিশ্চয় অতি শীঘ্ৰে ইয়াত যিখিনি বিভাগীয় যিখিনি পদক্ষেপটো লোৱা হ'ব আৰু ময়ো ইয়াত আমাৰ BTCৰ যি বিভাগীয় কাৰ্যবাহী সদস্য আমি একেলগে ইয়াত মানে যোগাযোগত আছোঁ আৰু আজি যেহেতু ইয়াত মন্ত্ৰী আহিছে আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া আহিছে নিশ্চয় খুব সোনকালে ইয়াত পদক্ষেপ এটা হ'ব ইতিমধ্যে আমি চৰকাৰ গঠন কৰাৰ পিছতে 2020 চনতে এই সময়ৰ ৱাটাৰ ৰিচোৰ্চৰ ছেক্ৰেটাৰী ছাম আব্বাছী এই আব্বাছীক মই ইয়ালৈ মাতি আনিছিলোঁ আৰু আমাৰ যি সমষ্টি একেবাৰে দক্ষিণ পাৰ বালাচোপা উত্তৰ বৰছিলাৰ যিটো বালাচোপা এই বালাচোপা যোৱা যিটো মানে বিত্তীয় বৰ্ষ ইয়াত বালাচোপাৰ পৰা জাৰ তালুকলৈকে হ'ল আৰু এই বিত্তীয় বৰ্ষত 2023 আৰু 2024 আৰু 2025 চনৰ যিটো বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষৰ কদমতলা হলাপাৰৰ পৰা বৰিকাডুঙা বড়োচোপালৈকে বনোৱা হৈছে মোৰ এটা প্ৰস্তাৱ আছিল যে এই মাথাউৰিটো পাগলদিয়া নদীত আমাৰ যিটো মানে পাগলদিয়া নদীৰ পূবপাৰ এই পূবপাৰটো আমাৰ নবস্তি খিৰাণীলৈকে হ'ব লাগে ইতিমধ্যে বেছি দূৰ নাই খুব যদি বাকী আছে ইয়াত 2 কিলোমিটাৰমান বাকী আছে নহয় জানো 2 কিলোমিটাৰমান বাকী আছে আৰু যেহেতু ইয়াত বিভাগীয় মন্ত্ৰীৰ লগত আজি আমাৰ ইউজি ব্ৰহ্ম আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু ছইল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এই বিভাগীয় মন্ত্ৰীৰ লগত যোগাযোগ হৈছে আশা ৰাখিছোঁ আগন্তুক যি মানে খৰালি মাহ এই খৰালি মাহত আমাৰ বাকী থকা যিখিনি মাথাউৰিখিনিটো সম্পূৰ্ণ হ'ব আৰু খুব সোনকালে ইয়াত যিহেতু গৰাখহনীয়াটো এটা ভয়াৱহ এটা ৰূপ লৈছে আমি নিশ্চয় এইটো অতি শীঘ্ৰে ইয়াত এইটো প্ৰতিৰোধ কৰাৰ কাৰণে যে এটা পদক্ষেপ এই পদক্ষেপটো আমি ল'ব পাৰিম गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकल केयार मेडिसिन इमार्जेन्सि मेडिसिन पेडिट्रिशियान पेथोलजिस्ट जेनेरेल मेडिसिन डायबेटोलजिस्ट OBS एंड गाइनो कार्डियोलॉजी जेनेरेल सर्जन न्यूरोसार्जारी एडवांस लाप्रोस्कोपिक ENT सर्जारी डिपार्टमेंट ऑप्थोमोलॉजिस्ट सर्जिकल गैस्ट्रोएंटेरोलॉजिस्ट न्यूरोसाइकेट्री ऑन्को सर्जारी डिपार्टमेंट dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।